ওই লৰাটো ওলাইছনে কি ঐ? ওলাইছো ৰবা, এই বেগটো লৈ লৈছো। যা যা একদম স্কুল যা। ইমান দিন ক্ষতি কৰিলি বাৰু? গা বেয়া কাৰণেহে যোৱা নাই কিবা। তাৰ গা বেয়া? তাৰ ইমান দিন গা ভাল হোৱাই নাই। সদায় স্কুল যাব সময়ত তাৰ গাটো বেয়া হয়। স্কুল টাইমটো পাৰ হলে তাৰ একদম হাঁহি শিকিন দালি সি ওলাই যায় ফুৰিবলৈ। তো অকমান পাছবেলালে ভাল লাগে আকৌ, ওলাই যাবই লাগিব। একো নহয়, স্কুল যা তেতিয়া। পাছবেলা অকল ইনো স্কুলতো ভালেই লাগিব। আহ বেছি কয় অকমান। ডেকা লৰা গা ভাল পালা নে কি? ভালকে নাই পোৱা, তেওঁ স্কুল যাবলৈ কৈছে। যোৱা যোৱা, নহলে বহুত দিন ক্ষতি হল নহয়, আৰু বেছি ক্ষতি কৰিলে স্কুলৰ পৰা আকৌ নামে কাটি দিব। গা বেয়া হলেনো কেনেকে যাম? স্কুলৰ পৰা আহিলো আগে যোৱা। এই আমাৰ BOS লৈ গৈ পানী অকণ জাৰি দিব লাগিব। তোমাৰ সেই যোৱা পানী খালেহে ভাল হব। ল'ৰা ভাত বাঢ়ি দিলো, খাই লহি ইয়া। মা এতিয়া ভাত খাবলৈ সময় নাই অ, ইনে লেট হৈছে, নাখাওঁ এইবোৰ, যাওঁ। কি হল তোৰ? তই যে ভাত নোখোৱাকে স্কুল যাবলৈ ওলাইছ, কাৰ মূৰটো খাবিগে তাত? আৰে বোলো মা নাখাওঁ বোলো, দেৰি হৈছে স্কুললে। বাহাদুৰ চাই নহলে বেলেগ পিটিব লেটকে ক্লাছত সোমালে। তই যে লঘুনে স্কুল যাবলৈ ওলাইছ, বেমাৰ হব নাই হে? খালী পেটে এনেকে যায় নে স্কুললে? ৰ খাই যা কেইটামান। কলে নুবুজা ন দেৰি হৈছে বুলি? সিমানে যদি খুৱাবলৈ মন থাকে অলপ সোনকালে বনাব লাগে, সিমান লেটকে বনাই নে? ৰাতিপুৱা কিমান কাম দেখিছ নাই? গাখীৰ খিৰোৱা, ঘৰ সৰা, বাচন ধোৱা, চাহ বনোৱা, ভাত বনোৱা, দেৰি হবই। আহি খামহি। পাপা পইচা দিয়া, মই স্কুল যাওঁ। তই কি পইচা দিলেহে স্কুল যাব পাৱ নি? কি পইচা দিলেহে যাব পাৱ নি? ৰিকেশ্যনত খাবলেহে লাগে, দিয়া আকৌ। তই যে স্কুললে পঢ়িবলৈ যাও নে খাবলৈ যাও তইহে জানিবি আৰু দেই। বাকীবোৰ তাৰ মাৰো গুলি, সি বহি কিতাপ এইবোৰ চব পাহৰি যাব, কিন্তু সি পইচাত নিবলৈ নাপাহৰি। খোৱাটো মানে মেইন ন। এতিয়া নাখাই কি মই লঘুনে থাকিলেহে হব? ভাতো খাই নাই যোৱা। তাক 200 মান দিয়কচোন, মই ভাত খাবলৈ তালে চব ভাত বাঢ়ি দিলো, সি নোখোৱাকে গুচি গৈছে। ল সেইটো খুচুৰা 5 টকা এটা আছে, লৈ যা। 5 টকা নালাগে, 5 টকা কিডাল কৰিম? 5 টকাত আজিকালি একো ডালে নাপায়। মই কৈছো নহয় এইবাৰ টেমে পেকেট পাম আৰু, পেটেকে নভৰিব। 10 টকা দিয়া। তই গোটৰ সোনকালে নাহ কেলে? তোৰ চাইকেল উলিয়াই কৰি মুচি কৰি ৰেডি কৰি থৈছো নহয়, যাব লাগে। পাপা ৰবা 1 মিনিট, মুখত কিবা এটা ঘঁহি লওঁ, নহলে ফপৰাই হৈ যায় মুখখন। সেই ভিতৰত টেমাটোতে ফেন হেণ্ডচামটো আছে, মোৰ ভাগৰ ঘঁহি ল। তাকে পাপা পালো, সেইটোৱে ঘঁহিছো। টেষ্ট খোৱা তই মানে ন, এইটো ঘঁহি শেষ খোৱাটো। মই ভাবিছো এইটো ভিতৰতে কেনেকে শেষ হৈ গৈছো। মায়েতো নঘঁহে ফেন হেণ্ডচাম, তই ঘঁহিছ মানে চালা। আইও, তুমিয়ে ঘঁহিবলৈ কবা আকৌ, তুমিয়ে গালি দিবা। মই টেষ্ট কৰি চাইছিলো চুটো ধোৱা পেলাবলৈ। তই মানে ভিতৰত সদায় ঘঁহি থাক ন, তোক মই আজিয়ে ঘঁহিবলৈ কৈছিলো। বেলেগৰ বস্তু ঘঁহা নাই নহয়, তোমাৰ বস্তুহে ঘঁহিছো। মোৰ পিতলৰ বটুৱাটো তই বাপেৰক হগুৱাই পঠিয়াবি দেই, ইমচনেল কৰি। হয় আকৌ ন, বাপেৰৰ বস্তুৱে ঘঁহিছ। তই ফেন হেণ্ডচাম ঘঁহিটো বগা হোৱা অধিকাৰ আছে, তই কিয় নহবি? তই হোৱাহে নাই ন খালি। বগা নাই হোৱা নে পাপা? এইটো তোৰ ভুল নহয়, এইটো ফেন হেণ্ডচামটো ভুল। এইটো চাউখানত দুফুকমান দি থৈ কি হয় এডভাৰটাইজমেণ্ট দিবলৈ আহিছে, একো কাম কৰা নাই এইবোৰে। ঠিক আছে পাপা, মই তেতিয়াহলে গৈ থাকো দেই স্কুল। ঠিক আছে যা। মাংস ভাত ললি নাই টিফিনত? কালি তোলে ব্ৰইলাৰ মাংস থৈ দিছিলো আকৌ দেই, ৰাতিপুৱা নিবলে। লৈ লৈছো পাপা। যা এতিয়া আজি ৰাতি বাজি ছাগলী আনিম দেই, কালি ৰাতিপুৱা লৈ যাবি টিফিনত। অকে। আৰু মাছটা পিটিলে মোলে ফোন কৰি দিবি, গেং লৈ গৈ আছো। দেৰিতে দেৰি পইচা সোধোতে ইমান দেৰি হল। চালা আজি বেয়া দিব নহয় ছাৰে, যদি কেনেবাকে লেট হয়। সোনকালে যাওঁহে। ছোৱালী পুতেৰে ভাত থালি ইয়াতে এৰিলে, মই মাৰি দিওঁ নে কি নেলুগুৰিলৈকে? খালে সেয়াকে খাই দিয়ক, কিনি আথানিহে হব, নহলে মই আকৌ বাঢ়িবহে লাগিব আপোনালে এক্সট্ৰাকে। বহিয়ে দিওঁ আৰু তেতিয়াহলে লক্ষীক চেন্তি। আমি আকৌ ফুড ৱেষ্ট বেলেগ বেয়া পাওঁ দেই, একদম খানা থানি নকওঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভেভেল তই আহিছ নি এতিয়া? যা, তোক আজি বাহাদুৰে টিকা ফালিব। ভয় নোখোৱাব দেই, এনে ভয়ে ভয়ে আহিছো। লংগেশ গল নি? লংগেশ মই কেতিয়াবাই গ'ল। তাক আজি মই ৰাতিপুৱা 4টা বজাতে পঠিয়াই দিলো, বোলো যা তই বাহাদুৰ শুই নুঠাৰ আগতে যা, এনে বাহাদুৰকে পিটিবি দেৰিকে আহিলে। কৃষ্ণ, এইজনৰ কথা সোধাতকে নুসুধাই ভাল। মই যাওঁহে দেই। যা টিকাত পুৰা মবিল অকমান ঘঁহি যা। कुछ बातें ऐसी होती है जिनको बयां करना लफ्जों में नामुमकिन होता है। जब वफा बेवफा होती है कोई ना कोई वजह होती है, कोई ना कोई
সুন্দৰ সুন্দৰ অতি সুন্দৰ মোলে সদা হেৰি তেজেদি ফালিছে ফালক ফালক অ ভেবেলা স্কুল ওলালা মোলে সদা বহুত লেট হৈছে আহিছো দেই বেয়া নাপাব আপুনি তেজেদি ফালক कितना खुश रहता था मैं पहले अब मानो ये खुशी कहीं उड़ गई हो গৈছিল কল খাবলৈ খয়ে দিলে খেদা গয়ে ধৰিলে গেজলা ভুকু মাৰি ঘয়ে দিলে ঘুচা আইও তহঁতি খুবা কি কৰিছ ঐ বাহাদুৰ চাহ আহিছে বৈ বৈ জেগা জেগা বহ চব হে চাহ আহিছে নে বৈ 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 সোনকালে বহোংগে গুড মৰ্নিং স্যাৰ रोम रोम स्टुडेंट्स गुड मॉर्निंग बाकी হেৰি নহয় কালি যে মই হোমৱৰ্ক দিছিলো যে অংক কৰি আনিবলৈ দিছিলো কোৱা হ'লনে বাৰু হয় স্যাৰ কৰিলো ময়ো কৰি আনিছো ময়ো এণ্ড মে ভি ছাৰ ঠিক আছে কৰা কিজনৰ বাৰু থোপৰাটো দেখিলো এতিয়া নকৰা কিজন কোন কিজন হাত দাঙিব লাগে চালা মই নকৰিলো ঐ তই কৰিলি নাই ময়ো নকৰিলো ভেবেলা কৰিলি নে কি তই মই মানে কৰিলো আৰু নকৰিলো বুলি ক'ব পাৰি এই সম্পূৰ্ণ নকৰিলো অ ছাৰে ভেবেলাই নকৰিলে হে আৰু কোন কোন চাওঁ কোনকেইটা ঐ তই ইমান লগনীয়া নে হে মই নকলোহেঁতেন নহয় তুমি চেৰি ক'বলৈ কি দৰকাৰ অ ছাৰি মোক গালি দিছে কৈ দিয়া দেখি তোক বোলে ৰাস্তাত পিটিম ৰ কেলে কৈ দিলি কি হ'ল ভেবেলা তই দম দেখুৱাইছ যে তই বাহাদুৰ থাকোঁতে দম দেখুৱাবলৈ আহিছ হে তোক এক্সট্ৰা পিটন দিম বাকী কোনকেইটা চাওঁ নকৰা ছাৰ মই মানে কৰিবলৈ লৈছিলো সেই কৰিবলৈ মানে মোৰ হেনো ডিষ্টা বহিয়ে নাই এই স্পেচ মোৰ পেজেগে নাই কৰিবলৈ সেইকাৰণে নোৱাৰিলো কৰিব আৰু ছাৰ মোৰ মানে কালি ৰাতি মূৰ বিষ হলো বেলেগ মূৰ বিষ একদম মাথা মাৰি পপাই ধুমুচ মাৰিহে ভাল কৰিছে সেইকাৰণে নোৱাৰিলো কৰিব ছাৰ মোৰ সেই ডিষ্টা বহি আছিলে কিন্তু মোৰ পেনৰ চেহি শেষ হৈ গ'ল পেনেকে নাই নহয় ইমান স্পেচ অংগ কৰিবলৈ তহঁতৰ বাহানা আৰু ন বৰ ধুনীয়া ধুনীয়া বাহানা মাৰিব জান কিন্তু মোৰ আগত নোৱাৰিবি দেই বোপাইহঁত প্লিজ ফিয়েৰ বাহাদুৰ ইজ হিয়েৰ মৰিলো আৰু আজি প্ৰথম কৰিয়না এজন আহিব লাগে ছাৰ প্ৰথম মই যাম ঠিক আছে বোপাই হা সি কৰি আনিলে বুলি তাৰ দমে বেলেগ একদম 30 পেজৰ 30 পেজ কৰি আনিছো ছাৰ বাকীবোৰ নিচিনা নহয় পালমোৱা এই 15 পেজ কৰি অনা চাইছো বাৰু ৰ ঐ আমাৰ গীতাক বৰ গৌ পিটন দিব নহয় ন তাকেতো কৰি অনা এনে ভাল আছিলে দেই পেনৰ চিয়াহী নাইকিয়া বুলি কৈ ভুলহে কৰিলো মোৰ গাত ফাপৰাই ধৰিলে বুলি কোৱা হলে ভাল আছিলে হেই টেবু তই কি কৰি আনিছ হে অ কেলে ছাৰ 30 পেজ কৰি আনিছো নহয় 30 পেজ নাপালে নি ৰ'ব মই গণি দিছো আপোনাক ঐ গৰু তোক মই 30 পেজ কৰি আনিবলৈ দিছিলো হ'ল বুলি তই কি যেন 30 পেজ জিটি লিখি আনিবি নি যি দি মানে চা অংক কৰি আনিবলৈ দিছে অংককে কৰি আনিছো 30 পেজ চাচোন এয়া তই কি কৰি আনিছ তোক মই অংক কৰিবলৈ দিছিলো তই যিডাল প্ৰাকৃতিক দৃশ্য সমান আঁকি আনিলি অ বৃত্ত যিচুত আঁকিলি ত্ৰিভুজ যিচুত ছাৰ এইবোৰ আছে আকৌ অংকত সেইকাৰণে আঁকিছিলো তই পাল মাৰিলি গোটেই ছবি আঁকি আঁকি পেজবোৰ সোনকালে খালি তোক কোনে কৈছিলে ইমানডাল বৃত্ত আঁকিবলৈ ইমানডাল ত্ৰিভুজ আঁকিবলৈ হে গ্ৰাফ যিবোৰ আঁকিলি অ 5 পেজ মান গোটেই গ্ৰাফ একে আঁকিলি ই মানে কম নহয় গোটেই ছবি আঁকি আনি পেজবোৰ ফুল কৰি আনিছে নিজে যে সেয়াও কোৱা নাই 15 পেজ কৰি আনিছ লাজ পোৱা নাই তই আমাৰ লাজ বোলা বস্তুটো থাকিলেহে অকল লাকৰ ফুটা দুটাহে আছে চুপ তহঁতৰ কেইটাকো চাই আছো বাৰু ৰ ছাৰ মই কৰিলো নহয় যাওঁ নে কি এতিয়া ল আজি কাৰণে যাবলৈ দিছো তই নেক্সট টাইম যদি ইমান ডাঙৰ বৃত্ত আঁকিবলৈ হয় নহয় তোক মই বৃত্তটোৰ নিচিনাকে ঘূৰাই পিটিম এইবাৰ নকৰা এটা যা বোপাইহঁত পাবি এটা চুটুকাটো এই প্ৰথম ভেবেলাক মাতক ধমেশ্বৰ পুতেক ভেবেলা আহিব লাগে ছাৰ মই এই 15 পেজহে কৰিলো হ'বনে 15 পেজকে দেখুৱাও নালাগে আধাখনীয়া মই বস্তু নাচাওঁ মানটো উঠি আহে দেখলে যা গদ্দালি কি চাই আছ ছাৰে মাতিছে কিয় নকৰিলি ভেবেলা ছাৰ সঁচা কথা কৈছো আপুনি যে 30 পেজ কৰিবলৈ দিয়ে মানে এখনতো ডিষ্টাই লাগে ন মই যে পাপাক সুধিবলৈ বেলেগ বেয়া পাওঁ পাপা এনেই ইমান পেছাৰ সিটো বস্তু আনিছে বহীখন সুধিবলৈ মোৰ বেয়া লাগিলে সেইকাৰণে 15 পেজকে কৰি আনিছো কথা সেইটো দেউতালে বেয়া লাগিলে ছাৰ মই যে পাপাক এনেকে সুধি মানে বৰ বেয়া পাওঁ ইমান পইচা খৰচ হৈছে আকৌ এইবোৰ পইচা খৰচ ছাৰ তাক দুফুকুমান দিয়কো সিনে এইবোৰ ইমচনেল কৰি আছে সি বাপেকক কি সুধিলে গোটেই বাপেকক সি সুহি মই কৈছো ন শুকান মাছটো লিখা কৰি পেলালে কি কলি ছাৰ সোধক তাক সি কি ললে চাইকেল এতিয়ালৈকে 2খন ললে তাৰ সেইবোৰ সুধোতে বেয়া নালাগে তাৰ বহীখন এই ডিষ্টাখন তাক সুধিবলৈ বেয়া লাগে বাপেকক ছাৰ সেইবোৰ বস্তু বেলেগ এইবোৰ বস্তু বেলেগ আৰু দেই কম্পেয়াৰ নকৰিব প্লিজ ফিয়েৰ বাহাদুৰ ইজ হিয়েৰ তই মোৰ বহীখন মানে অদৰকাৰী হিচাপত থলি হে তোৰ বাকী বস্তুবোৰ চব দৰকাৰী ৱেৰ ইজ মাই এছাৰী ইয়াক নিদিলে নহব হে মজা দিয়ক তাক
কথা নুশুনহে কলে মই তহঁতৰ বাপেহঁতক পঢ়োৱা হয় গম পাও নাই কৈ চাবি হো বাহাদুৰ বুলি একদম পেনেচেনে হাগি দিব জেগাতে সেইবোৰ চাইড কৰি দিয়ক এতিয়া হেৰি নহয় এইটো কওক হাতত মাৰিব নে পকত মাৰিব হাত দে হাত পাত চাই বেছি জোৰছে নামাৰিব দেই সোঁহাতত মাৰিলে ভাত খাব নোৱাৰিম আৰু বাঁ হাতত বেছিকে মাৰিলে পকত হ'ব নোৱাৰিম চিন্তা নকৰিবি 50-50 কে দিম আইও বেয়া পালো দে হাত দে আৰু এচাত আইও এ মজ্জা হি মজ্জা 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 আৰু কোন আছিলি এইকেইটা চাই এই মাজৰ তিনিটা এইকেইজনতো মই কৈছো নহয় মেইন কেইজনে সিহঁতৰ আজিলৈকে ৰেকৰ্ড নাই হোমৱৰ্ক কোৱা আহা হালেই উঠি আহ গোটেইকেইটা কৈ ভেবেলা দুখ পাই নাই বাৰু হয় গৈ চা গম পাবি নহয় হাত ফালি পঠিয়াব যিখনে মাৰ দিয়েও বেয়া ফফাইছে रोम भाइयों रोम सर सिस्टम फाड़ देंगे एकदम राइट तुम लोगों का हाथ फाड़ देंगे हाथ पात গোলা যে গিটাই লৰাবোৰ যে ইমান গজ্জালি কেলে নাজানো এটি কেলে কৰি নাজানো আমি চোন সদায় কৰি আনো